আছে 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 দৌৰ 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 দৌৰিয়া এইটো 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 মাক দুজনী আছে দেখোন ইয়াতে তই যা বাছ নমস্কাৰ মই জিতুল ইছলাম আৰু আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজি আচলতে মই ঘৰৰ পিছফালে এনেকৈ বাৰীৰ মাজে মাজে আহি আছিলোঁ খোজকাঢ়ি আহোঁতে হঠাৎ দেখিলোঁ এডাল গছৰ তলত এটা কপৌ চৰাইৰ পোৱালি এই যিটো কপৌ চৰাইৰ পোৱালি আপোনালোকে দেখিছে মোৰ হাতত এই পোৱালিটো বহি আছে গছ এডালৰ তলত এইটো বহুত সৰু আচলতে এতিয়াও তো ই চেল্ফ ফিডত অহা নাই উৰিব নোৱাৰে ভালকৈ যেতিয়া দেখিলোঁ মই তো তাক এনেকৈ ল'লোঁ মই হাতত ধৰি পেলাই আৰু এইটো ইংৰাজীত স্পটেড ডভ বুলি কয় আৰু অসমীয়াত ফুটুকী কপৌ বা তিল কপৌ বুলি কয় কিছুমানে কিন্তু ইয়াৰে কোনডাল গছত আছিলে বাঁহটো মই নাজানো কাৰণ বৰ্তমান যিহেতু বৰষুণ বতাহ ধুমুহা আহি থাকে একেৰাহে তো হয়তো চাগে ধুমুহাত চাগে বাঁহটো ভাঙি পৰি থাকিল ক'ৰবাত তেনেকৈ পোৱালিটো পৰি গ'ল আৰু মাকজনীও চাগে তেনেকৈ বিচাৰি নাপালে এতিয়া মাকজনীকো দেখা নাই মই ওচৰে পাজৰে ক'তো তো এতিয়া কথাটো হ'ল ইয়াক যদি মই এনেকৈ এৰি থৈ দিওঁ ইয়াতে তো চাগে সি নিজে খাব নোৱাৰিব বা আহাৰ যিহেতু সি খাব নোৱাৰে তো এতিয়া যদি তেনেকৈ তাক মই এৰি থৈ দিওঁ ইয়াতে এৰি পেলাই এভইড কৰি গুচি যাওঁ আহাৰ নোখোৱাকৈ হয়তো সি ভোকতে মৰি থাকিব দুদিনমান পিছত তো গতিকে মই ভাবিছোঁ যে তাক মই এতিয়া এডপ্ট কৰিম পোৱালিটোক ঘৰত লৈ গৈ পেলাই ধুনীয়াকৈ ৰাখিম মই নিজে হেণ্ড ফিড কৰাম আৰু যেতিয়া সি অকণমান ডাঙৰ হ'ব যেতিয়া উৰিব পৰা হ'ব ধুনীয়াকৈ তেতিয়া মই ভাবিছোঁ তাক ৰিলিজ কৰি দিম পোৱালিটোক তাত আৰু এটা পোৱালি আছে নেকি মই আৰু এটা দেখা যেন পাইছোঁ ইয়াতে এইটো 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 ধৰ 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 এইটো 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 ধৰ 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 ধৰিলি ধৰি ল একো নহয় মই আছোঁ নহয় এইটো মাক দুজনী আছে দেখোন ইয়াতে এইটো আচলতে শালিকাৰ পোৱালি হয় কিন্তু পেৰেণ্টছ দুটাই আছে ইয়াতে ওচৰতে আছে মাকজনীও আছে তো গতিকে ইয়াক মই ঘৰত লৈ যোৱাৰ কোনো প্ৰয়োজন নাই গতিকে যিহেতু মাকজনী আছে ওচৰতে তো ইয়াক ধুনীয়াকৈ ইয়াতে ৰিলিজ কৰি দিম আৰু মাকজনীয়ে ধুনীয়াকৈ আহাৰ চাহাৰ খুৱাব ইয়াক এতিয়া ধুনীয়াকৈ ৰিলিজ কৰিম ইয়াতে উঠাই দিলোঁ কাৰণ সি তলত পৰিছিল আৰু উৰিব নোৱাৰে আকৌ পৰিলে ধৰচোন ধৰ স্পীড চাইছানে তাই হা না 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 ইয়াৰ মাকজনী আছেতো ইয়াতে তই যা বাছ বহিলে নানামে আৰু বাছ বহি গ'ল ধুনীয়াকৈ হৈ গ'ল তো এইটো পোৱালিক ধুনীয়াকৈ মই তুলি দিলোঁ ওপৰত আৰু মাকজনীয়ে ধুনীয়াকৈ তাক ল'ব আঁকোৱালি কাৰণ মাকজনীকো মই নিজে দেখিছোঁ ওচৰতে আছে হাল্লা কৰি আছে গতিকে ইয়াক ঘৰত লৈ যোৱাৰ কোনো দৰকাৰ নাই কিন্তু এই কপৌ চৰাইটো পোৱালিটো ইয়াক মই ঘৰত ল'বই লাগিব কাৰণ মাকজনীকো দেখা নাই মই ওচৰত আৰু এনেকৈ থৈ দিলে যিহেতু সি নিজে খাব নোৱাৰে তো তেনেকৈ হ'লে তাৰ সি মৰাৰ চান্স আছে তো এনেকৈ চৰাই চিৰিকটিকটো মৰিবলৈ দিব নোৱাৰোঁ গতিকে বচাব লাগিব তো চৰাই চিৰিকটি বচিলে প্ৰকৃতি জীয়াই থাকিব আৰু নেচাৰ ছেভ কৰাৰ দায়িত্ব আমাৰ চবৰে আছে আৰু আপোনালোককো কৈছোঁ যে এটা বস্তু আপোনালোকে মন কৰিব বৰ্তমান যিহেতু ধুমুহা হৈয়ে থাকে প্ৰায় দুদিন এদিন পিছে পিছে তো আপোনালোকৰ ঘৰৰ আশে পাশেও চাগে কোনোবা নহয় কোনোবা এডাল গছত তেনেকৈ চৰাইয়ে বাঁহ সাজে আৰু সাজিবই বৰ্তমান যিহেতু এইটো ব্ৰিডিং ছিজন হয় তেওঁলোকৰ এইটো ছিজনতে ব্ৰিড কৰে চৰাইবোৰে বেছিকৈ তো যদি আপোনালোকে ক'ৰবাত তেনেকৈ পায় চৰাইৰ পোৱালি ক'ৰবাত পৰি থকা বা ক'ৰবাত আছে তো সেই পোৱালিটোক আপোনালোকে এভইড নকৰিব এটলিষ্ট ধুনীয়াকৈ এডপ্ট কৰক ঘৰত লৈ যাওক আপোনালোকে লৈ গৈ পেলাই ধুনীয়াকৈ কেয়াৰ কৰক হেণ্ড ফিড কৰক যদি নিজে খাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে আহাৰ নিজে খুৱাওক ডাঙৰ দীঘল কৰক আৰু যেতিয়া ডাঙৰ হ'ব যেতিয়া উৰিব পৰা হ'ব নিজে তেতিয়া আপোনালোকে তাক ৰিলিজ কৰক তেতিয়া যাবলৈ দিয়ক তো এইখিনি আছিল আজি এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' তো আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব এটলিষ্ট কমেণ্ট এটা কৰি জনাব আৰু বিশেষকৈ ইহঁত দুটাৰ কাৰণে বহুত কষ্ট কৰিছে ইহঁত দুটাও এনেকৈ দৌৰি দৌৰি বিচাৰি বিচাৰি উলিয়াইছে বিচাৰি বিচাৰি ধৰিছে পোৱালিটোক বেছি দীঘলীয়া নকৰোঁ লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ